ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। তাৰপিছত পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি নিজৰ গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বাটতে লোকেল চব্জি বজাৰ এখন পাই পিনি আমি সকলো ৰখিলোঁ। ইয়াতে আমি ৰাতি খানা যোগাৰৰ কাৰণে বিলাহী, আলু কিবা কিবি মানে শাক পাচলি বজাৰ কৰি ল'লোঁ আৰু। অৱশেষত আহি আমি মৌচিনৰাম পালোহি। ইয়াতে হোমষ্টে বিচাৰি আমাৰ এঘণ্টামান টাইম লষ্ট হৈ গ'ল আৰু হোমষ্টে বিচাৰি আছোঁ নাপাওঁ। সেইবুলি আমি ওচৰৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিলোঁ। তাৰপিছত পালোঁ আৰু যেন তেন এখন হোমষ্টে। মৌচিনৰামলৈ আহি এটা হোমষ্টে ল'লোঁ। হোমষ্টে তেতিয়া আমি আজি ৰাতিটো থাকিম। তাৰপৰা অহাকালি আমি চাইট চিন চাবলৈ ওলাই যাম। এইটো হৈছে ৱানচানাকি হোমষ্টে। ইয়াত কণ্টেক্ট নম্বৰ আছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। ৰুম ধুনীয়া ৰুম। আৰু পিনে আছে আমাৰ কিটচেন ৰুম আছে, ডাইনিং আছে। আৰু পিছলৈ দেখাই গৈ আছোঁ, লাইটবিলাক জ্বলাই দেখিব লাগিব নহয়। এইটো হৈছে বাথৰুম। মানে ভালেই, ৰুমবোৰ যিবিলাক চব ক্লিয়াৰ আছে, ধুনীয়া আছে। এইটো টয়লেট। তো এতিয়া ৰাতি ষ্টে কৰিম আৰু খানা পিনা ইয়াতে খাম। আপোনালোকে তাত থকা কণ্টেক্ট নম্বৰ ইয়াত যদি আহে যোগাযোগ কৰি ল'ব পাৰে। সন্মুখ ভাগ এইভাগ এবাৰ ধুনীয়া ভিউ আছে, আৰু লগতে এইপিনে স্কুলৰ ফিল্ড আছে, আৰু লগতে এইটো আৰু দেখিছে নহয় ভিউ কেনেকুৱা দেখিছে, ধুনীয়া ভিউ নে? ককাই জেগাটো কেনেকুৱা এতিয়া কওকচোন? মজা, বঢ়িয়া, থাকিবলৈ ভাল হ'ব ন? পুৰা মানে একদম নেচাৰেল হাৱা খায়। ডিনাৰ ৰেডি হৈ গ'ল। এয়া আজি আমাৰ খানা। ৰাতি আমি এতিয়া খাবলৈ লৈছোঁ। বাকী ৰাইজসকল খোৱাত ব্যস্ত সকলো। আচাৰ, জলকীয়া আচাৰ ন? এই বি জলকীয়া আচাৰ গোন্ধ পূৰা মাৰিছে। জিষ্ণু কেনেকুৱা খানা? ককাই মজা ন? কোকোকোলাৰ লগত ডিনাৰ কেনেকুৱা মজা লাগিব ন? ফ্লেভাৰ কিন্তু মজা আহিছে। আমাৰ ফ্লেভাৰ বেলেগ ফ্লেভাৰ। পানী খাই এতিয়া আমি শুবলৈ লৈছোঁ আৰু আপোনালোকক গুড নাইট জনালোঁ। অহাকাইলৈ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ চাই থাকক আমাৰ চেনেলটো, আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ গুড নাইট।